Hello guys, welcome back to my YouTube channel. So guys, মই আছো গোৱামুখৰ এখন কোঠালগুৰি নগাঁৱত এখন সৰু গাঁৱত আছো আৰু আপোনালোকে দেখিবলৈ পাইছে যেহেতু ইয়াতে আপোনাৰ কলৰ বাগান খুলিছে কেজনমান লোকে এটা গোটৰ হয় ওৰে দাদা দুজনমান আছে তো মই দাদা দুজনৰ লগত কথা পাতিম দাদা ইয়াতে আপোনাৰ খেতি কোনে কোনে কৰিছে খেতি আমাৰ কোঠালগুৰি আমাৰ কৃষক সুগন্ধি আত্মসহায়ক গোটে আমি কল বাগান আমি লগাইছোঁ হয় ইয়াতে কি কল পোৱা যায় ইয়াতে বিশেষকৈ আমি এক নম্বৰতে আমি চাপৰ জাহাজী কলটো হয় আৰু চেনি কল মাজে মাজে আমি মানে এই বাগানটো মানে অলপ হেৰি হ'বৰ কাৰণে আমি ভীমকলো লগাইছোঁ হয় হয় আৰু আপোনালোকৰ এইটো প্লেনিংটো কেতিয়াৰ পৰা হৈছে আমি প্লেনিংটো বেছি দিন হোৱা নাছিলে মানে কি আমি ল'ৰাবিলাকে এনেই মানে আমাৰ পাৰ্টিটো ভৰি থকা সলনি আমি ভাবিলোঁ কি আমাৰ কঁঠালগুৰি যুৱকসকল মিলি পেলাই আমি এখন বাগান খোলোঁ বুলি হয় আৰু সেইকাৰণে আমি যোৱা মাহত আমি এই বাগানটো আমি ইয়াত কল বাগানটো লগালোঁ আৰু লগাম আমি 7 বিঘা মাটি আমি প্লেনিং কৰি আছোঁ বাগান লগাবৰ কাৰণে আৰু আমাৰ এইসকল আমাৰ যুৱক বন্ধুসকল আমাৰ ইয়াত আছে আমাৰ ছেক্ৰেটাৰী আছে এই বাগানৰ ছেক্ৰেটাৰী মোহন নাথ তেওঁ আমাৰ মাজত উপস্থিত আছে হয় মোহন দাৰ লগতে মই কথা পাতিম বাৰু যেহেতু দেখিবলৈ পাইছে গাইছ ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰজাতিৰ কল ইয়াত ৰোৱা হৈছে আৰু যেহেতু লকডাউন চলিছিলে লকডাউনত যিসকল ল'ৰাই নিবনুৱা হৈ আছিলে তেখেতলোকে আমাৰ ইয়াতে এখন সৰু বাগান খুলিছে কিমান কেইবিঘামান হ'ব মই সুধিম বাৰু তেখেতলোকক মই প্ৰথমতে ছেক্ৰেটাৰীৰ ওচৰৰ লগত কথা পাতিম দেখিছে আমাৰ ছেক্ৰেটাৰীয়ে কোৰ চোৰ মাৰিয়া কৰি আছে কাম দাদা হয় ইয়াতে আপোনাৰ কিমান দিনমান ভিতৰত এইটো খোলা হৈছিলে কিমান দিন বুলি ক'লে আমাৰতো খুব সোনকালে মানে এইটো পদক্ষেপ লোৱা হৈছে হয় কাৰণ আমি লকডাউনতে বহুত দিন থাকিলোঁ এনেই থাকিলোঁ হয় তাৰ মাজতে ভাবিলোঁ যে কিবা এটা কৰিবই লাগিব চাকৰি যেতিয়া নাই হয় হয় এতিয়া কল বাগান এখন কৰোঁ বুলি ভাবিলোঁ ঠিকে আছে ইয়াতে আপোনাৰ মাটি কিমান বিঘা আছে এতিয়া সদ্যহতে প্ৰায় আছে 2 বিঘাই হ'বগৈ হয় আৰু আপোনাৰ কিমান দিনমানৰ ভিতৰত এই কলটো লাগিব আপোনাৰ এইটো কলটো এতিয়া আৰু 6 মাহৰ ভিতৰত কল লাগিব ইয়াত 6 মাহৰ ভিতৰত লাগিব ন হয় কাম নকৰিলেও মানে খাব নোৱাৰে যে সকলো কাম কৰা ব্যক্তি হয় হয় এইফালে আমাৰ দুজনে লাগি আছে এই তেওঁ গোবৰ চোবৰ দি আছে হয় কৰিছে এইবিলাক আমাৰ হৈছে চাপৰ জাহাজী কল হয় এই চাপৰ জাহাজী কলবিলাক বেছি সোনকালে ইয়াতে দেখিছোঁ দাদা এজনে সাৰ দি আছে দাদা ইয়াতে কি সাৰ দিছে আপুনি ইয়াতে একো হেৰি দিছোঁ হয় গোবৰটো মাটি পচন সাৰ কৰি হয় হয় ইয়াত গুৰিত দিয়া হৈছে হয় হয় দিয়া হ'ব মানে হয় দিবলৈ সাৰ হয় হয় হেৰি দিব লাগিব পটাছ দিব লাগিব আচ্ছা আচ্ছা গুটি লাগিবৰ কাৰণে হয় স্বাস্থ্য হ'বৰ কাৰণে হয় যিহেতু দেখিবলৈ পাইছে আপোনালোকে ইয়াতে কলৰ বাগান ৰোৱা হৈছে আৰু আপোনালোকে অতি সোনকালে পাই যাব বজাৰত আৰু যদিও ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে আপোনালোকে আহিব পাৰে তেখেতলোকৰ মই ফোন নাম্বাৰ আৰু তেখেতলোকৰ গোটৰ যিটো আপোনালোকৰ হয় মই সেইটো মই ডেছক্ৰিপশ্যনত দি দিম বাৰু দাদা এইটো কল আপোনালোকে ইয়াৰ পৰাও বিক্ৰী কৰিব ন হয় আমি বাগানৰ পৰাই বিক্ৰী কৰিম হয় হয় এই গাঁৱৰ মানুহে নিব পাৰে কম দামতে ল'ব পাৰিব বজাৰত যিমান ৰেট আছে যে 80 কলতে 60-70 টকা দিব লাগে আমাৰ ইয়াৰ পৰা 30-40 টকা ক্ৰয় কৰিব পাৰিব হয় হয় সেইটো কাৰণে আমি ৰাইজক সহায় হ'বৰ কাৰণে মানে আমি লৈছোঁ সুন্দৰ পদক্ষেপ এটা লৈছে এখেতলোকে যিহেতু কলৰ যেতিয়া এতিয়া বজাৰত জুই চাই দাম হৈ আছে আৰু আপোনালোকে ইয়াত আহিব পাৰে আৰু বেছি দিন নাই কিছুদিনৰ পিছতে কল আপোনালোকে খাব পাৰিব যিহেতু ইয়াত একো বেলেগ সাৰ দিয়া নাই যিহেতু গোবৰ দিয়া হৈছে গোবৰৰ বাদে বেলেগ আৰু পচন সাৰ একো দিয়া নাই আপোনালোকে দেখিছে তো আপোনালোকে আহক ইয়াৰ পৰা কল লৈ যাওক ময়ো লৈ যাম বাৰু যেতিয়া নেকি আপোনালোকৰ কল লাগিব তেতিয়া ময়ো লৈ যাম তো মই দাদাহঁতৰ যিখিনি ফোন নাম্বাৰ হয় যিখিনি আপোনালোকৰ গোটৰ যিখিনি মানুহ আছে তেখেতলোকৰ মই নামখিনি কিছুমান মই দিবলৈ চেষ্টা কৰিম ডেছক্ৰিপশ্যনত দি দিম বাৰু তো আপোনালোকে চাই থাকক এই লাষ্টত আমাৰ ছেক্ৰেটাৰীৰ বাবে কিবা এটা ক'ব বোলে হয় নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ অশেষ ধন্যবাদ আমাৰ এই কাৰ্যসূচীখিনি মানে কি আৰু সুকলমে চলাই নিয়াত যেন তেওঁলোকে সহায় কৰে এইখিনি প্ৰাৰ্থনা তেওঁ লগতে আমাৰ ভাইটি সম্বন্ধীয় তেওঁৰ চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ কঁঠালগুৰি কৃষক সুগন্ধি কল বাগানৰ তৰফৰ পৰা ধন্যবাদ